মোৰ বা টেকনিকেল হাসিৰ ভিডিঅ'বোৰ পোনপ্ৰথমে দেখিবলৈ ক্লিক দ্য ছাবস্ক্ৰাইব বটন এণ্ড প্ৰেছ দ্য বেল বটন। টকা নাযায় নহয় কৰি দিয়ক ছাবস্ক্ৰাইব, থেংক ইউ। মোৰ ইউটিউব চেনেল টেকনিকেল হাসিলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ চবৰ খবৰ ভালেই। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট বা কেনেকৈ খোলে, যিহেতু এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ' আৰু সেয়া এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাম ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰে। আৰু আপুনি যদি ভাবি আছে ইউটিউবত কাম কৰিব বুলি, তেনেহ'লে সময় নষ্ট নকৰি আজিৰ পৰাই আৰম্ভ কৰি দিয়ক, কিয়নো বৰ্তমান ইউটিউবৰ সংখ্যা যথেষ্ট বাঢ়ি আছে আৰু ইয়াৰ ফলত মানুহে ইমান মানুহক ক্ৰছ কৰি নিজে আগুৱাই যোৱাটো অসম্ভৱ হৈ যাব। গতিকে আজিৰ পৰা ইউটিউব ষ্টাৰ্ট কৰি দিয়ক আৰু মই দেখাম ইউটিউব চেনেল কেনেকৈ খোলে। তাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধু বান্ধৱীসকলক আপোনালোকক ভিডিঅ'টো আৰম্ভ হোৱাৰ পোনপ্ৰথমতে দুটামান কথা কৈ যাওঁ, যিটো কথা আপোনাৰ সঁচাই ইউটিউবত ছাকচেছ হোৱাত সহায় কৰিব। প্ৰথম কথাটো হৈছে বৰ্তমানৰ যুগটো যিহেতু এটা কণ্টিনিউৱেশ্যনৰ যুগ, আৰু এই কণ্টিনিউৱেশ্যনৰ যুগতেই আপোনাৰ মানুহে চেষ্টা কৰে কোনে খালি কাক কেনেকৈ পিছুৱাই আগবাঢ়ি যাব পাৰে। আচলতে চব কামতে এনেকৈ গৈ ছাকচেছ হ'ব নোৱাৰে। সেইটো এটা ধৰক আপুনি ইউটিউবত যদি আপুনি আহে কোনোবাৰ দেখা দেখি, তেতিয়া ছাকচেছ হোৱাটো অসম্ভৱ। যদি আপোনাৰ মূৰত টেকনিক বোলা বস্তুটো থাকে, তেতিয়া ইউটিউবত 100ৰ পৰা 100% আপুনি ছাকচেছ হ'বই, এইটো হ'বই। আপোনাৰ টেকনিকৰ জৰিয়তে সকলো মানুহৰ সন্মুখত সকলো মানুহ তথা দৰ্শকৰ সন্মুখত আপুনি বিখ্যাত হোৱাৰ লগতে ইউটিউবৰ পৰা আপোনাৰ টকাও ইনকাম কৰিব পাৰিব। আৰু 2 নম্বৰ কথাটো হৈছে আপোনাৰ ইউটিউবত যেতিয়া পোনপ্ৰথমতে আহে বা মই যেনেকৈ আহিছোঁ, তেতিয়া চাব আপোনাৰ ইউটিউবত ছাবস্ক্ৰাইব কম থাকিব আৰু ভিউ একদম কম থাকিব। কিন্তু তাৰ কাৰণে বহুতো আহি ইউটিউব চেনেল বাদ দিয়ে। সেইটো আচলতে ভাল কথা নহয়, কাৰণ ময়ো আহিছোঁ। চাব আপোনালোকে ইয়াত যদি 100 ভিউ আহে, তেতিয়া মই অসন্তুষ্ট নহওঁ, মই মোৰ কাম কৰি যাম। এটা সময়ত মোৰ ভিডিঅ'বোৰ যদি ভাল হৈ গৈ থাকে, আশা কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব বহুত হ'ব, 1050 লাখ পৰ্যন্ত যাব ছাবস্ক্ৰাইব, আৰু ভিউ তেতিয়া এনেকুৱা সময় হ'ব পাৰে লাখ লাখ ভিউ হ'ব চব ভিডিঅ'তেই। আশা কৰোঁ আপোনাৰ এই মই যিকেইটা দুটা পইণ্ট দিছোঁ, এই পইণ্টকেইটা আপোনাৰ ভাল লাগিছে। আৰু এতিয়া সময় নষ্ট নকৰি বলক ইউটিউব চেনেলটো কেনেকৈ ক্ৰিয়েট কৰে সেইটো আৰম্ভ কৰোঁ। ইউটিউব চেনেল খুলিব হ'লে পোনপ্ৰথমে আপোনাৰ ইউটিউবত যাব লাগিব। সেয়া মই ইউটিউবত গৈ আছোঁ। ইউটিউব, ইয়াত আপুনি ওপৰত সোঁহাতৰ ফালে দেখিছে এটা ঘূৰণীয়া চিহ্ন হৈ আছে, যিটো লগো বুলি কয়। ইয়াত লগোত ক্লিক কৰিব। মই লগোত ক্লিক কৰিছোঁ। মাই চেনেল বুলি লিখা আছে। মাই চেনেল আপোনালোকক দেখাম একদম প্ৰথমৰ পৰা লাষ্টলৈকে কেনেকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰে। মই এই চেনেলটো ক্ৰিয়েট কৰা নাই, কিন্তু জাষ্ট খুলিছোঁ, খুলি আপোনালোকক দেখুৱাই আছোঁ অসমীয়া ল'ৰা বুলি। অসমীয়া ল'ৰা বুলি ইউটিউব চেনেলটো খুলিছোঁ জাষ্ট। এতিয়া মই আপোনালোকক দেখাম। ইয়াত ক্ৰিয়েট চেনেল বুলি লিখা আছে। ইয়াত ক্ৰিয়েট চেনেলত ক্লিক কৰিব। মই ক্ৰিয়েট চেনেলত ক্লিক কৰি আছোঁ। ক্ৰিয়েট চেনেলত ক্লিক কৰিছোঁ। চাওক আপোনাৰ 1 ছেকেণ্ডৰ ভিতৰতে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ গ'ল। আৰু আপুনি এবাৰ এনেকৈ দিব যে ধৰক মই দেখুৱাই আছোঁ, আপুনি ডিছপ্লে হাতটো ধৰক, এতিয়া তলপিনে হাতটো টানি দিয়ক। টানি দিছোঁ, মই এৰি দিছোঁ হাতটো। চাওক ঘূৰি আছে। চেনেল ক্ৰিয়েট হৈ গ'ল। যদি আপোনালোক তেনেকৈ নহয়, লগে লগে এনেকৈ দিব। এতিয়া ধৰক আপোনাৰ ইউটিউবৰ 40 বা 50% কাম হৈ গ'ল। এতিয়া আপুনি ইয়াৰ পৰা ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ইয়াতে আপোনাৰ ইউটিউবৰ কাম সমাপ্ত হোৱা নাই। মই এতিয়া ইয়াৰ পৰা বেক হৈ ক্ৰম ব্ৰাউজাৰত যাম। এতিয়া আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব লাগিব। আশা কৰোঁ চবৰ মোবাইলতে ক্ৰম ব্ৰাউজাৰ আছে, থাকিবই ক্ৰম ব্ৰাউজাৰ, চবৰ মোবাইলত থাকিব যদি মোবাইলটো এণ্ড্ৰইড হয়। মই ক্ৰম ব্ৰাউজাৰত গৈ আছোঁ। ক্ৰম ব্ৰাউজাৰ, ইয়াত আপোনালোকে ইউটিউব ডেস্কটপ বুলি লিখিব। আহি গ'ল প্ৰথমতে ইউটিউব ডেস্কটপ। মই ইয়াত ডেস্কটপত ক্লিক কৰিছোঁ। আহি আছে। ইয়াত প্ৰথমে চাওক আপোনালোকে ইউটিউব ডেশ্ববৰ্ড বুলি লিখা আছে। ইয়াত ডেশ্ববৰ্ডত ক্লিক কৰিব। মই ডেশ্ববৰ্ডত ক্লিক কৰিছোঁ। আহি আছে। আহি গ'ল। যদি আপোনালোকে কথা এটা মন কৰিব, এইটো চাইটটো যে দেখিছে ভিডিঅ' মেনেজাৰ, লাইভ ষ্ট্ৰিমিং, কমিউনিটি, এইবোৰ যে আহিছে, এইবোৰ কেইটা চব সময়তে নাহে এনেকৈ দিলেও। যদি নাহে আপোনালোকে ইয়াত ক্লিক কৰিব। চাওক সোঁহাতৰ ফালে 3টা ফুটা হৈ আছে, ইয়াত ক্লিক কৰিব।
ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাওক ডেস্কটপ সাইট বুলি লিখা আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব আৰু তথাপিও যদি নাহে ইয়াত চাওক গুৰুনীয়া চিহ্ন আছে যেটো লোগো বুলি কৈছিল অলপ আগত ইয়াত ক্লিক কৰিব হেয়া লোগো ইয়াত তলৰ কেটা মোৰ একাউন্ট আৰু ইয়াত ক্ৰিয়েটৰ ষ্টুডিও চাওক ইয়াত ক্ৰিয়েটৰ ষ্টুডিও বুলি লিখা আছে ইয়াত ক্লিক কৰিব মই ক্লিক নকৰো কাৰণ মোৰ আহি গ'ল এটো ইয়া আপুনি এটো হোৱাৰ পিছত কোন প্ৰথমে যাব লাগিব এতিয়া আপোনাৰ চেনেলত এতিয়া মই চেনেলত ক্লিক কৰিছো ইয়া চেনেল আহি আছে ইয়া চাওক চেনেলত যোৱাৰ আগতে চাওক ইয়াত ভেৰিফাই বুলি লিখা আছে ইয়াত আপোনাৰ ভেৰিফাইড কৰিব লাগিব পাৰ্টনাৰ ভেৰিফাইড কৰিব লাগিব মই এতিয়া কৰিম ইয়া ক্লিক কৰিছো ভেৰিফাইড ইয়া কৰিছো ক্লিক এতিয়া চাওক আপোনাৰ যে ভেৰিফাইটো কৰিব এছএমএছৰ জৰিয়তে কৰিব নে কলৰ জৰিয়তে কৰিব কৰো এছএমএছৰ জৰিয়তে কৰাটো ভাল হ'ব আৰু এছএমএছৰ জৰিয়তে কৰিবলৈ হলে আপোনাৰ টেক্সট মি দা ভেৰিফিকেশন কোড ইয়াত ক্লিক কৰিব লাগিব 2 নম্বৰত মই ইয়াত ক্লিক কৰিছো ইয়া চাওক আহি গ'ল ইয়াত আপোনাৰ নাম্বাৰটো লিখিব এয়া মোৰ নাম্বাৰ এটো মোৰ নাম্বাৰটো দি দিছো মোৰ নাম্বাৰটো ব্লাৰত ৰাখিছো কাৰণে বেয়া নাপাব ইয়া মই এতিয়া নাম্বাৰটো দি এতিয়া সাবমিটত ক্লিক কৰিম এয়া সাবমিটত ক্লিক কৰিছো ইয়া মোৰ যেটো নাম্বাৰটো আছে হেতু নাম্বাৰ ওটিপি আছে ওটিপিটো পেষ্ট কৰি ইয়াত ভৰাই আছো ইয়া ওটিপি নাম্বাৰটো এটো মই সাবমিট কৰি আছো এতিয়া ইয়া সাবমিট কৰিছো এতিয়া চাওক ইয়াত ভেৰিফাইড বুলি হৈ গ'ল ভেৰিফাইড এটা কন্টিনিউত ক্লিক কৰিছো হৈ যাব পাৰ্টনাৰ ভেৰিফাইড ইয়া চাওক অহমিয়া লৰা ইউটিউব চেনেলটো ভেৰিফাইড হৈ গ'ল এতিয়া হৈছে আপোনাৰ ইউটিউবত টকা ইনকাম কৰিবলৈ হলে কি কাম কৰিব লাগিব হেতু দেখাম মানে এটো কবলৈ গলে ইউটিউবৰ প্ৰধান কাম মনিটাইজেশন এটো কৰিব লাগিব ইয়া মনিটাইজেশন কৰিবলৈ হলে ইয়াত আপুনি চেনেলত যেটো মানে মই অলপ আগত দেখাইছিলো ইয়াতে থাকিব লাগিব চাওক চেনেল ইয়াত যাব এতিয়া মনিটাইজেশনত এনেবলত ক্লিক কৰিব ইয়া মই ক্লিক কৰিছো আহি আছে ইয়া চাওক চাৰিটা অপচন আহিছে ইয়াৰ চাৰিটা পৰা এতিয়া লাহে ফিল আপ কৰিম চাওক কি হয় মই যেনেকৈ খুলিছো আপোনালোকক তেনেকৈ দেখাম ইয়াত স্টাৰ্টত ক্লিক কৰিব ইয়া মই স্টাৰ্টত ক্লিক কৰি আছো স্টাৰ্ট ইয়া এবোৰ আপোনালোকে পঢ়ি ল'ব মোৰ পঢ়া হৈ আছে আপুনি পঢ়ি ল'ব পঢ়াৰ পিছত ইয়াত চাৰিটা ইয়াত তিনিটাত এটা কৰি ৰাইট চিন দিব ইয়া মই দি আছো দিয়াৰ পিছত চাওক ইয়াত আই একসেপ্ট বুলি লিখা আছে ইয়াত একসেপ্টত ক্লিক কৰিব ইয়া মই ক্লিক কৰিছো ইয়া ক্লিক কৰাৰ পিছত চাব লাহে এক নম্বৰটো হৈ যাব ইয়া এক নম্বৰটো হৈ গ'লে এতিয়া 2 নম্বৰটোত আহিছে স্টাৰ্ট মই এতিয়া 2 নম্বৰটোত যাম ইয়া স্টাৰ্টত ক্লিক কৰিছো ইয়া 2 নম্বৰটো চাওক কি हुदे ইয়া চাওক 4-5টা মান আহিছে অপচন মানে ওয়ার্নিং দি দিছে মানে কি চেনেলটোত আপোনালোকে ক্ৰিয়েট কৰিবলৈ হলে কি লাগিব মানে কেনেকুৱা টাইপৰ আপোনাৰ ইমেইল আইডি বা কিবা হ'ব লাগিব হেতু মই সবকেটা নপঢ়ো আপোনালোকে পঢ়ি ল'ব মোৰ পঢ়া হৈ আছে আপোনাৰ বয়সটো কিন্তু 18 বছৰ হ'ব লাগিব 18 বছৰ নহলে আপোনাৰ চেনেল ক্ৰিয়েট কৰিব নোৱাৰে ইয়া নেক্সটত মই ক্লিক কৰিছো ইয়াত আপোনালোকৰ ইমেইল আইডি বিচাৰিছে ইয়াত মই আশা কৰো আপোনাৰ যেটোটি খুলিছে হেতু ইমেইল আইডি দিব যেটোটি মানে চেনেলটো ক্ৰিয়েট কৰিছে হেতু ইমেইল আইডি দিব মই হেতুৱে দি আছো ইয়া অহমিয়া লৰা মই দি দিছো ইয়া হৈ আছে ইয়া চাওক আপুনি ইয়াত ওপৰত 1 নম্বৰটো দিব ইয়েস আৰু ইয়াত আপুনি কাউন্ট্ৰিটো সিলেক্ট কৰিব যেহেতু আমি ভাৰতৰ গতিকে মই ইন্ডিয়া সিলেক্ট কৰিম আপুনি ভাৰতৰ হলে ইন্ডিয়া সিলেক্ট কৰিব ইয়া ইন্ডিয়া মই ইন্ডিয়া সিলেক্ট কৰিলো ইয়া হৈ গ'ল এতিয়া চাওক মই এই সব কেটা পঢ়িছো মানে লিখা আছে yes I have read and accept the agreement মানে সব কেটা পঢ়াৰ কাৰণে দিছে ইয়া চাওক আহি আছে চাওক কি আহে গেট স্টাৰ্টত ক্লিক কৰিব এতিয়া ইয়া এই কেটা হৈছে আপোনাৰ মানে ইউটিউবৰ কামবোৰ মই দেখাম এইবোৰ কেনেকৈ কৰে দেখুৱাই আছো চাওক ইয়াত প্ৰথমতে আহিছে চাওক একাউন্ট টাইপটো কেনেকৈ কৰিব বিচাৰে ইন্ডিভিজুৱেল নে বিজনেস আশা কৰো আপোনালোকৰ চেনেলটো নিজৰ পাৰ্সোনাল হ'ব গতিকে ইন্ডিভিজুৱেল দিব আৰু বিজনেসটো দিছে মানে কিবা কোম্পানী হলে যেনেকৈ টি
টি চিৰিজ যিহেতু এটা কোম্পানী তেনেকুৱা সেইটো বিজনেছত দিব মই ভাবোঁ আপোনালোকে বিজনেছত ইউটিউব চেনেল নোখোলে বিজনেছত খুলিলে যদি কিবা কাৰণ হয় ডাঙৰ কিবা কৰে তেতিয়া বিজনেছতো দিব লাগে এতিয়া মই ইণ্ডিভিজুৱেলত দি আছোঁ এতিয়া আপোনালোকৰ আছে এড্ৰেছ নাম্বাৰ 1 ইয়াত এড্ৰেছ লাইন অনত লিখিব লাগিব আপোনাৰ ৰুট নাম্বাৰটো ইয়াৰ ৰুট নাম্বাৰ ধৰক মোৰ ৰুট নাম্বাৰ আপোনাৰ যিটো নাম্বাৰ আছে সেইটো দিব এই যে মোৰ ৰুট নাম্বাৰ দিছোঁ ইয়াত দি ইয়াৰ মোৰ ৰুট নাম্বাৰ ধৰক 000 দিছোঁ আৰু হাউচ নাম্বাৰটো দিব হাউচ নাম্বাৰ 01 দিছোঁ এইবোৰ দিব আৰু এনেকুৱা আৰু কিবা দিব থাকিলে আপোনালোকে দিব পাৰিব মই আৰু বেছি নিদিওঁ এই দুটা হ'ব আৰু এড্ৰেছ লাইনটো দিব আপুনি বৰ্তমান ক'ত থাকে ধৰক আপুনি আছে ঢিং ইয়াত মই ঢিং লিখি আছোঁ আৰু ডিষ্ট্ৰিক্টটো চিটিটো কি সেইটো বহাব নগাঁও দি আছোঁ চহৰটো নগাঁৱে এয়া পোষ্টেল কোডটো কিন্তু চবেই বুজি নাপায় আৰু যিবোৰে বুজি পায় মানে সেইবোৰৰ গালি আকৌ নিদিব চবেই নাজানিব পাৰে ইয়াত ধৰক পোষ্টেল কোডটো আপোনাৰ এইটো পোষ্টেল কোড মানে পিন কোড ইয়াকে পোষ্টেল কোড বুলি কোৱা হয় মই পিন কোডটো ভৰাই আছোঁ ইয়া পিন কোড ভৰাই দিছোঁ ইয়াৰ ষ্টেটটো চিলেক্ট কৰিব এইটো ষ্টেট আসাম আৰু আপোনাৰ নাম্বাৰটো দিব ইয়াৰ নাম্বাৰটো দিছোঁ মই নাম্বাৰটো দিয়াৰ পিছত সাবমিটত ক্লিক কৰিব ইয়াৰ সাবমিটত ক্লিক কৰিছোঁ ইয়াৰ তাৰপিছত ৰিডাইৰেক্টত ক্লিক কৰিব ইয়াৰ মই ক্লিক কৰিছোঁ হৈ আছে চাওক ইয়া 2 নম্বৰটো হৈ গ'ল এতিয়া 3 নম্বৰটোত যাব এতিয়া 3 নম্বৰটোত মই ক্লিক কৰি আছোঁ চেট মনিটাইজেশ্যন প্ৰিফাৰেন্সত ষ্টাৰ্টত ক্লিক কৰিছোঁ ইয়াত আহি আছে চাওক ইয়াত বুজাইছে যে আপোনাৰ কেনেকুৱা টাইপৰ এডভাৰটাইজ আহিব যেতিয়া নেকি আপোনাৰ ইউটিউবত 4000 ঘণ্টা আৰু মই অলপ পিছত কৈ আছোঁ 1 মিনিট বা 1.5 মিনিট পিছত কৈ আছোঁ কি মানে সেইটো 4000 ঘণ্টা আৰু 1000 ছাবস্ক্ৰাইবাৰ এইটো যেতিয়া হ'ব আপোনালোকে কেনেকুৱা এডভাৰটাইজ বিচাৰিব ইয়াত চাওক সবকেইটা দিয়া আছে ৰাইট চিন দিয়া আছে এই সবকেইটাই লাগিব আৰু থাকে যদিও আহে কেতিয়াবা সেইটো কেতিয়াও ৰাইট চিন থাকিব আপোনালোকে এটাও নাকাটিব সব দি দিব ইয়াত ছেভত ক্লিক কৰিব ইয়াত মই ছেভত ক্লিক কৰিছোঁ ইয়াত এতিয়া 3 নম্বৰটো হৈ যাব এতিয়া চাব 4 নম্বৰটোত কোনো ৰাইট চিন নাহে ইয়াত চাওক 3টা হৈ গ'ল 3টা নীলা ফুটা হৈ গ'ল কিন্তু 4 নম্বৰটোত ইয়াত আগৰ নিচিনা ষ্টাৰ্ট বুলি অহা নাই কাৰণ ইয়াত ষ্টাৰ্ট সেইকেইটা আহিব লাগিব ইয়াত ছাবস্ক্ৰাইব যে চাইছে ইয়াত 1000 ছাবস্ক্ৰাইব থাকিব লাগিব আপোনাৰ চেনেলত আৰু 1 বছৰত 12 মাহত মানে আপোনাৰ 12 মাহত 4000 ঘণ্টা হ'ব লাগিব 4000 ঘণ্টা তেতিয়াহে আপোনালোকে ইউটিউবত মনিটাইজেশ্যনটো পুৰা হ'ব আৰু আপোনালোকে ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব আৰু শেহত আৰু এটা কথা তাৰপিছত আকৌ কমেণ্ট কৰি গালি পাৰিব সেইকাৰণে কৈ দিছোঁ যে প্ৰফাইল আপোনালোকে ইউটিউবত যিটো প্ৰফাইল দিব সেইটো কেনেকৈ দিব ইয়াত আকৌ ইউটিউবত ক্লিক কৰিব ইয়াত লগত ক্লিক কৰিব তাৰপিছত মাই চেনেলত যাব তাৰপিছত চাওক ইয়াত ছেটিংছ আছে ছেটিংছত ক্লিক কৰিব ইয়াত চাওক আহিছে ইয়াত চ'জ ফ্ৰম গেলাৰী হৈ থাকিলে গেলাৰীত ইয়াত আপুনি ইয়াৰ পৰা যিকোনো ফটো ল'ব পাৰিব ইয়াৰ ফটো ছেট কৰি ল'ব আৰু এটা কথা আপুনি যিটো ইউটিউবত থাম্বনেইলটো দিব তাৰ কাৰণে আপুনি প্লে ষ্টৰৰ পৰা ইউটিউব ষ্টুডিঅ' এইটো ইনষ্টল কৰিব লাগিব মোৰ অলৰেডি ইনষ্টল হৈ আছে মই আপোনালোকক দেখাম ইয়াৰ ইউটিউব ষ্টুডিঅ' ইয়াত চাওক অসমীয়া ল'ৰা কিন্তু ইয়াত ভালকৈ অহা নাই ইয়াত স্ক্ৰীনত দেখুৱাইছোঁ এনেকৈ আহিব ইয়াত আপোনালোকে থাম্বনেইলটো সলনি কৰিব পাৰিব আৰু লগতে তাত যিটো ভিডিঅ'টো টাইটেল থাকে টাইটেল দিব আৰু টেগটো ভালদৰে কৰিব টেগটো মানে হৈছে আপোনাৰ ভিডিঅ'টোত কি নাম দিলে আহিব সাৰ্চ কৰিলে আহিব সেইকেইটা টেগ দিব ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ বিষয়ে অলপ লিখিব আৰু নেক্সট ভিডিঅ'টো দিম আপোনালোকে কেনেকৈ আৰু এজনৰ ফেচবুকৰ পাছৱৰ্ডটো গম পাব আপোনাৰ নিজৰ মোবাইলৰ যোগেদি যিকোনো মানুহৰ ফেচবুকৰ পাছৱৰ্ড গম পাব সেই পদ্ধতিৰ বিষয়ে নেক্সট ভিডিঅ'ত লৈ আহিম আৰু ইউটিউবৰ বিষয়ে কিবা সুধিব থাকিলে কমেণ্ট কৰি জনাই দিব আমি আপোনালোকৰ কিবা সমস্যাটো দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু তলত ডেছক্ৰিপশ্যনত গৈ মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু ফেচবুক পেজত এটা লাইক দি দিব আৰু শেষত আকৌ কৈ আছোঁ আপোনালোকে আহক ইউটিউবত আহক আহি ভাল কণ্টেণ্ট ভিডিঅ' এইবোৰ দিব
আৰু প্লিজ আপোনাৰ এই ভিডিঅ'ৰ জৰিয়তে যদি কিবা এটা উপকাৰ হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কিবা সুধিব থাকিলে। অ'কে, বাই বাই।